মৰ্নিং স্বাগতম জানাইছো মই অন্য এটা ভিডিঅ'লৈ আশা কৰো আপোনালোক সকলো ভালে আছে মই ভালে আছো বৰ্তমান আৰু এতিয়া ৰাতিপুৱা সময় 10:30 বাজিছে আজি যেহেতু বিশ্বকৰ্ণিকৰ বিশ্বকৰ্মা পূজা হে আপোনালোক সকলোলে মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা থাকিল আৰু ভাবিছো ব্লগটি আজি এতিয়াৰ পৰা ষ্টাৰ্ট কৰি দাও আজি মানে দিনটো ইটো যাব লগিয়া আছে আমাৰ এওঁলোকৰ এমটিটো প্ৰগ্ৰাম আছে পূজা হ'ব তাতো যাব লাগিব আৰু অসমীয়া এজন দাদাই তেওঁলোকৰ ঘৰলৈ নিমন্ত্ৰণ দিছে তেওঁলোকৰ ঘৰতো যাব লাগিব হে মই গা পা ধুই চাকি বন্তি জ্বলাই আজৰি হলো ইয়াত মাহ প্ৰসাদ দিয়া নাই অকল চাকি গছ জ্বলাইছো কাৰণ ইয়াত যেহেতু গাড়ী ঘোঁৰা তেনেকুৱা নাই ঘৰত আছে তেওঁলোকৰ ঘৰৰ মানুহে কৰিব হে ভাবিছো আপোনালোককো দেখুৱাও ক'ত যাওনো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব তেন্তে বলক এইডাল লোকেল ফুলৰ সৈতে মালা দিছো আমি যাবৰ কাৰণে আহিলো বাইদেউ অহা নাই বাইদেউৰ কাৰণে ৰখি আছো ৰ'দত চকু মিলিব পৰা নাই গুড্ডু ওলাইছে অকলে অকলে যাব ভাল নালাগে যেহেতু পূজাখিনি হৈয়ে গ'ল কিজানি আমিহে ওলোৱাত অকণমান দেৰি হ'ল এই প্ৰথমতে সেৱাটো কৰিলোঁ তাৰপিছতে এতিয়া পুনৰ খোৱা ঠাই ফালে আহিলোঁ ইয়াত খাবৰ কাৰণে দিছে মানুহবিলাক আহিছে খাইছে আৰু গৈছে যিহেতু ইয়াত আৰু বিশেষ প্ৰগ্ৰাম নাই সেইকাৰণে মানুহবিলাক ৰৈ থকা নাই আমিও খাবৰ কাৰণে বহিলোঁ এয়া আমাক প্ৰথমে দিলে ৰাইতানো কেনেদৰে বনায় আপোনালোকক এদিন নিশ্চয় ৰেচিপি দিম আপোনালোকে ভাল পাব চাই আৰু ৰাইতা খায়ো খুব ভাল লাগে প্ৰথমতে ময়ো ভাল পোৱা নাছিলোঁ কিন্তু পিছলৈ অভ্যাস হৈ গ'ল এয়া বুন্দিয়া দিলে আৰু লগতে দুখন পুৰি দিলে লকডাউনৰ কাৰণে দুবাৰমান নহ'ল নেকি তাৰপিছতে হ'ল বাৰু আগতে হৈছিলে আৰু সেইকাৰণে আগৰবাৰত মই থকাৰ বাৰত খিচিৰি দিছিলে এয়া এখন মিক্স ভাজি দিলে আৰু লগতে কাবুলি চানাৰ এখন চব্জি আছে গুড্ডু আহিলে বাপেক খাবলৈ গ'ল ইয়াৰ পাছে মই দৌৰিব লাগে সি চাই গৈছে তেতিয়াই সি লাই পাই আৰু বেছি দৌৰিব পাৰে ভালো পাইছে মুকলমূৰীয়া ঠাই আৰু লগতে ল'ৰা ছোৱালীবিলাকক লগ পাইছে বহুত গাড়ী ঘোঁৰাও বহুত দেখিছে এনেও সি গাড়ী চাৱাত বহুত পাকৈত গাড়ীবিলাকত ৰাউণ্ড চক্কৰ লগাই আছে সি অকণমান সময় সি আকৌ আনন্দ ফূৰ্তি কৰিবলৈ দি পুনৰ ৰুমলৈ লৈ গ'লোঁ আমাৰ এখেতে এতিয়া এটা ভাল কাম কৰি ফুৰিছে গাড়ীবিলাকৰ চকাৰ তলে নেমু দিয়ে নহয় সেইবিলাক বুটলি ফুৰিছে দেখিছে হাতত আছেই এতিয়া আকৌ নেমুটো চকাৰ তলত সোমাই গৈ আনিব এয়া আনিলে আৰু মই ভাবিলোঁ আপোনালোকক মই কিটচেন গাৰ্ডেনৰ যি তৈয়াৰি কৰিছিলোঁ সেইটো দেখুৱাওঁ বোলো এয়া হৈছে লেমন গ্ৰাছ চাহত দি খাব পাৰি চুপ বনালেও খাব পাৰি ভাল লাগে খাই আৰু এইটো বক জলকীয়া পুলি য'ত জোৱাইছিলোঁ মানে মই আহিয়ে ফেব্ৰুৱাৰী মাহত জোৱাইছিলোঁ দেখিছেনে আজি কিমান দিন হ'ল এতিয়াহে মাত্ৰ ফুলিছে এটা ৰুইছেগৈ আৰু এইবিলাক সকলোতে ভোট জলকীয়া ৰুইছিলোঁ আৰু লগতে ৰুইছিলোঁ নেচেৰা তিতা কেৰেলা বিন বহুত কিবা কিবি তলতো খেতি আছে সেইখিনি মই বাৰু বেলেগ দিনে দেখুৱাম আজি নেদেখুৱাওঁ এডাল নেচেৰা আমাৰ দেউতাই ঘৰৰ পৰা সকলোখিনি গুটি দি পঠাইছিল মোক ৰঙা নেচেৰা হয় খাইছোঁ এইডালৰ পৰাও খাইছোঁ কিন্তু আগৰ কেইডালৰ পৰা খাব পৰা নাই জুলাই ৰুইছিলোঁ কাৰণে নেকি এইবিলাক মানে ছাদত ইমান গৰম হয় ইয়াতে জম্মুত সেইকাৰণে মৰি গ'ল কিজানি সেই ভাবিছোঁ মিষ্টাৰে বহুত কষ্ট কৰিছিলে কিন্তু তলৰ পৰা মাটি আনি দিছিলে মোক নহ'ল কি কৰিম আৰু এইটো আচলতে মই বেলকনিত লগাই থৈছিলোঁ টাবত সেইকাৰণে এইটো বাচি থাকিল আৰু নেচেৰাডালো সেনেকুৱাকৈ হোৱা আৰু ভাবিছোঁ এতিয়া মানি প্লেণ্ট দেখুৱাওঁ এইটো মানি প্লেণ্ট হয় এনেদৰে মই নাৰিকলৰ টেমা এটা ৰুই থৈ দিছোঁ আৰু এইকেইটা কি ক'ম এইকেইটা ইনডোৰ প্লেণ্ট হয় এয়া এইটোৰ নাম নাজানো এইটো মই ঘৰৰ পৰাই লৈ আহিছিলোঁ লগতে এইটো স্নেক প্লেণ্ট আৰু এইটো কি প্লেণ্ট